career ahead and congratulations to all our brilliant students. কেনেকুৱা মানে ফুল স্যাটিসফাইড আপুনি? হয় হয় বহুত বেছি ভাল লাগিছে। সোশ্যাল সায়েন্সত মানুহ ফেল কৰিছে আৰু মামাইতো গম পায়, আপোনালোকে দিয়া নাই বাৰু, সেইটো এনে কৈছিল বাৰু। সোশ্যাল সায়েন্সত তেওঁ লেটাৰ লৈ আহিছে, এইটো এটা গৌৰৱৰ কথা। হেই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। কথাটো হ'ল এনেকুৱা যে যোৱাকালি হ'ল আমাৰ ৰিজাল্ট আৰু আজি আমাক স্কুলত মাতিছে, মানে আমাক গামোচা দিব আৰু ধুনীয়াকৈ, সেইকাৰণে গৈ আছোঁ। আৰু মোৰ লগৰখিনি গোটেইকেইটা আহিব, ভিডিঅ' চাই থাকক। আৰু আহি পাই গ'লোঁ স্কুল, এইটো চাব পাৰে। মই ফাইনেলি আহি পাই গ'লোঁ স্কুল। আৰু ইপিনে ভাইটি আছে, কোন ক্লাছত তুমি? 9ত ন? আৰু দিছ ইজ আৱাৰ ক্লাছ ৰুম। ইপিনে পাৰুল আছে, 2টা বছৰ পঢ়িলোঁ ইয়াতে, পাইছিলোঁ। মই লিখিছোঁ এইটো চাওক, ফাৰ্ষ্টত মোৰ নামটো ক'ত? এইটো মোৰ হেণ্ড ৰাইটিং। দাদা আছে, দাদা কি খবৰ? ভাল, বহুত ভাল হয়। হি ইজ ভেৰি হাৰ্ড ৱৰ্কিং। আৰু লাইক এনেকুৱা নালাগে যে স্কুলত সেই আমাৰ এনেকুৱা লাগে আমাৰ ক্লাছতে পঢ়ে, ইমান এনজয় কৰে তেওঁ আমাৰ লগত। এইখন ক্লাছৰ অ'নাৰ তেওঁ হয় ন, এতিয়া আপোনালোকে সেই আৰু আমি এনজয় কৰিলোঁ ইমান। ডেট ইজ ক্লাছ 9 এণ্ড দিছ ইজ ক্লাছ 10th। আৰু তুমি ক্লাছত? আৰু ইমান কিউট ল'ৰা ছোৱালী আহিছে, ইমান এইটো দেখা, এই জেগাটো দেখা পোৱাৰ পিছত মোৰ কিবা এটা মনত পৰি যায়, মানে তাত মানে ধৰিছিলোঁ নাই মেথছৰ কাৰণে। তো মোৰ প্ৰশ্ন এইটো, মই এতিয়া কোন চা 99 লৈ আহিলোঁ মেথছত? 40 পাই গ'লোঁ। গেছ নহয়, 40 পালোঁ, 40 উইথ প্ৰেক্টিকেলো চাগে। আৰু তালে তু মোৰ নাই এতিয়া মোৰ কনফিডেন্স লাইভত মানে সায়েন্সত মেথছত পাছ কৰি দিছিল নাই কৰা। 9তো কৰা নাই, 10তো মইতো কৰা নাই। তাকে পাছ যে কৰিলোঁ, সেইটো ডাঙৰ কথা। দিছ ইজ দ্য বিগ থিং। ইয়াতে বেছিভাগ ইয়াতে বহিছিলোঁ, আৰু সামটাইমছ মই ইয়াতে বহিছিলোঁ, কবি ইধৰ বি বলতে। তাকে আই ৱাজ নট এ বেক বেঞ্চাৰ, মানে মই য'ত জেগা পাইছিলোঁ তাতে বহিছিলোঁ। চ' আই এম এ মিক্স বেঞ্চাৰ। এতিয়া আহিছিলোঁ আমি মেমৰ ঘৰত, আৰু মেম এতিয়ালৈকে ৰেডি হোৱা নাই। মাছুদ আহিছে পিনে। হাই মাছুদ, কি খবৰ? কালি লাষ্ট ভিডিঅ'ত আপোনালোকে দেখা পাইছে মাছুদক, আৰু ই একদম পূৰা আউটষ্টেণ্ডিং ৰিজাল্ট কৰিছে এনেকা। তো বলক এতিয়া যাওঁ, আমি অলপ মিষ্টি, মই কালি স্কুলত পাৰ্টি দিয়া নাই, আশে পাশে যিমান আছে চব, কাৰণ মই স্কুলত কালি ভিজিটে কৰা নাই। তো এতিয়া আহি পালোঁ হোটেল, তো ইয়াৰ পৰা মিষ্টি লৈ লওঁ আৰু ধুনীয়াকৈ। এতিয়া আমি তিনিওটা ইয়াত খাব আহিলোঁ, মিষ্টি অৰ্ডাৰ দি ইয়াত আমি খাব পাৰিব ন। হোটেলে আহি গ'ল খানা, আমি আকৌ আহি পাই গ'লোঁ স্কুল, আৰু ইপিনে পাৰ্টিটো লৈ ল'লোঁ, পাৰ্টিটো মেইন। হাই মেম, খবৰ? এইটো লগ পাৰ্টি ইয়াত ভালে, ৱেলকাম। আমাৰ লগৰখিনি গোটেইখিনি অহা নাই, পিনে আমাৰ কুতুব ভাই চবৰ কাৰণে ফাৰ্ষ্ট ডিভিজন চৰি কি অলপ তাৰ কাৰণে ষ্টাৰ্ট পোৱা নাই। আৰু তেওঁ এটা আল্টিমেট হে কৰিছে, য'ত ছ'চিয়েল ছায়েন্সত মানুহ ফেইল কৰিছে, আৰু মামাইতো গম পায়, আপোনালোকে দিয়া নাই বাৰু, সেইটো এনে কৈছিল বাৰু। ছ'চিয়েল ছায়েন্সত তেওঁ লেটাৰ লৈ আহিছে, এইটো এটা গৌৰৱৰ কথা। আৰু কি পাইছে? 73 পৰীক্ষা বহুতে ফেইল কৰিছে, ফেইলৰ পাৰ্চেণ্টেজটো ইমান বেছি। তো কুতুব ভাই তাত 73 পাইছে, তো হিউজ কংগ্ৰেচুলেশ্যন টু ইউ। আছে শেখৰুল, হাই কৈ দিয়া। হাই, बंद करो हाथ जो পিনে আমাৰ ছাৰ আছে, কি খবৰ? ভাল ছাৰ, আপুনি আমাৰ ৰিজাল্ট লৈ ছেটিছফাইড নেকি? সন্তুষ্ট, আপোনালোকৰ নিচিনা ষ্টুডেণ্ট যে ইমান এটা ভাল ৰিজাল্ট কৰিছে, বহুত ছেটিছফাইড। क्या बात है सर? ছেটিছফাইড আমাৰ ৰিজাল্ট লৈ? বহুত ভাল লাগিছে, ইমান ধুনীয়া ৰিজাল্ট কৰি দিছে ন। বহুত বেছি ভাল লাগিছে, মানে যিহেতু আমাৰ ষ্টুডেণ্টকেইটা মেক্সিমাম গাফটৰ পৰা আহিছিলে, প্ৰথমে তেওঁলোকক শিকাওঁতে আমাৰো অলপ কষ্ট হৈছিল। একচুৱেলি তেওঁলোকে চাগে ইমান গুৰুত্ব দিয়া নাছিলে। ইয়াত আহি অলপ কষ্ট কৰিছোঁ, যাৰ বিনিময়ত ফলটো পাইছোঁ। একচুৱেলি আমিতো কৰিছোঁ, লগতে ছাত্ৰসকলে বহুত বেছি কষ্ট কৰিছে, আৰু আমাৰ ছাত্ৰসকলো বহুত ভাল। এজ এ 9 ষ্টুডেণ্ট হিচাপে অলপ দুষ্টামি আছে, বাট কিন্তু তেওঁলোকৰ এক্টিভিটিজ বহুত আছিলে, গতিকে তেওঁলোকে আমাক বিচৰা মতে ভাল ৰিজাল্ট এটা দিব পাৰিছে। চ' ছেটিছফাইড, থেংক ইউ। তো আমাৰ টিচাৰ্ছ ছেটিছফাইড, আৰু বহুত টিচাৰ্ছ অহা নাই বাৰু, তেওঁলোক কপাত আছে বাৰু। চ' টিচাৰ ছেটিছফাইড, ফেমিলি ছেটিছফাইড, ময়ো ছেটিছফাইড, আৰু ছ'চাইটি কি ক'ব, এইটো ভাৰ মে যায়। I wish you all a successful career ahead and congratulations to all our brilliant students. থেংক ইউ মেম। Now we are here to honor our brilliant students.
জেনুৱেনলি আজি বহুত বেছি ভাল লাগি আছে যিখন স্কুলত পঢ়িলোঁ সেইখন স্কুলত ইমান সন্মান দিলে আজি চ' ইমান মৰম পালোঁ দে আই এম ভেৰি হেপী এণ্ড ছাৰ মেমসকলে ইমান বেছি তাৰিফ কৰি দিলে কি ক'ম আৰু কেনেকুৱা লাগি আছে ভাল না এতিয়া দিন গাৰ্ডেন কেনেকুৱা তোৰ ভাল লাগিছে বহুত ভাল লাগি আছে আৰু তই কি খাই আছ এতে চৰে তই বিল্লা নেকি বে অ' ভাই 9 ন 9 তোমালোকে আৰু ভাল ৰিজাল্ট কৰা তাৰে আশা কৰিলোঁ গতিকে বহুত বেছি ভাল লাগিছে আৰু লগতে কি হৈছে তেওঁলোকৰ লগত আমি যিখিনি কষ্ট কৰিছোঁ সেইখিনি ফল তেওঁলোকে আমাক দিছে সেইবাবে বহুত বেছি ভাল লাগিছে আৰু তাত মানে মই মানে মুৰ্গা বনিছিলোঁ ইয়াত আৰু এইটো মানে দৰ্জা খুলি আমাক দেখুওৱা হৈছিল ছিনিয়ৰসকলক আৰু আজি এইখন স্কুলত আহি এনেকুৱা ফুলাম গামোচা পালোঁ ভাল লাগিছে মজা লাগিছে কেনে লাগিছে শিৱানা কেনেকুৱা লাগিছে এই তোমাৰ কেনেকুৱা লাগিছে ফিৰোজা বহুত ভাল লাগিছে ফুল ছেটিছফাইড আৰু কোনো নাযাবা সোনকালে হা ইয়াত ফটো চটো ক্লিক কৰিম নৰিন কেনেকুৱা লাগিছে মাছুমা এপিনে হাফসানা নে ফুলসানা হাফসানা সৰি এপিনে নাজিদা and she is girlfriend of Shukur Ali that's why he যাও ঘৰত আৰু বহুত বেছি ভাল লাগিল আজি এণ্ড আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব বাৰু মোৰ টোপনি তই ইমান বিল্লা কিয় বে সেইদিনা ছাৰ আহি গ'ল ছাৰ বলক মোৰ ভাল লগা নাই মোক মিষ্টি কোনোবাই মিষ্টিও খোৱা নাই তো এতিয়া ঘৰত যাব